বহুদিনেই হৈ গ'ল পিঠা নোখোৱা। আজি ৰাতিপুৱাই কথাষাৰ মনত পৰি পেলাই কেইটামান চাউল তিয়াই ৰাখিছিলোঁ আৰু খাবলৈতো বহুতেই বেছি মন গৈ আছে, লগতে বনাবলৈও একদম বহুত মন গৈ আছে। আৰু এয়া মানে তিয়াই ৰখা চাউলখিনি অকণমান আগত মই মানে পানীটো টুকি ল'লোঁ, তাকে বোলো মিক্সাৰ জাকটোতে গ্ৰাইণ্ড কৰি লওঁ চাউলখিনি। ইফালে চাউল মানে পূৰা গুড়ি কৰি পিঠা বনায়ো আছোঁ। আজি একদম মানে ভালদৰে ক্লিপবোৰ ল'ব পৰা নাই, মানে দেখাব পৰা নাই। বহুত দৌৰা দৌৰিকৈ পিঠা পনা বনাই মিস্ত্ৰীক চাহো দিলোঁ আৰু পিঠাখিনিত অকণমান গুড় দিছিলোঁ যে, সেইকাৰণে মোৰ কাৰণে মানে পিঠাটো আজি যিমান যেনেকুৱা পাৰফেক্ট এটা হ'ব লাগে তেনেকুৱা নহ'ল। যি নহওক আজি এনেকৈ মানে কাম চলালোঁ আৰু দুপৰীয়াৰ চাহকাপ মানে সকলোকে দিলোঁ আৰু লগতে নিজেও খালোঁ। ইফালে মানে পিঠা পনা বনাই মেলি সকলোকে চাহ পানী খুৱাই লৈ মই ইফালে মানে একফালে পিঠা বনাই আছোঁ, একফালে ভাতৰ যোগাৰ কৰিছোঁ। ভাত কেৰেলা আলুৰ চব্জিখনো ৰেডি হৈ গ'ল আৰু এইফালে মানে মিক্স দালি এখন বনালোঁ, মুগ মচুৰ এনেকৈ লগ কৰি, লগতে দালিত দি দিছোঁ কঁঠালৰ গুটি। কঁঠালৰ বতৰ, গতিকে এয়া মানে কঁঠাল খোৱাৰ লগতে কঁঠালৰ গুটিটো আৰু একদম বহুত বেছি প্ৰিয়। গতিকে দালিত দিয়া কঁঠালৰ গুটি খাবলৈ আজি বহুত বেছি মজা লাগে। মোৰ বহুত ফেভৰেট, আপোনালোকে কেনেকুৱা পায় নাজানো। গতিকে দালিত কঁঠালৰ গুটি দি দিছোঁ আৰু এইফালে আলহী আহি আছে, সেইকাৰণে বহুত দৌৰা দৌৰিকৈ কামখিনি কৰিছোঁ। মানে পাকঘৰত সোমাই গেছৰ ওচৰত থাকিবলৈ একেবাৰে মন নাযায়, একদম বহুত মানে অশান্তিকৰ আচলতে এইখিনি সময় মোৰ কাৰণে। কিন্তু মানে ইফালে ৰখি থাকিলে আৰু মায়েৰো বহুত দিগদাৰ হৈ যায়। ইফালে মিস্ত্ৰী, ইফালে আলহী আহি আছে, বোলো যেনেকৈ যিমানখিনি পাৰোঁ অকণমান মই হোৱা কৰি থওঁ আৰু বোলো ভাতৰ কামখিনি তেনেকৈ আৰু ইফালে দালি চব্জিটো হৈয়ে গ'ল। অকণমান মাছ আছিলে, যোৱাকালিৰ সৰু মাছ অকণমান দেখাই পাইছে, অকণমান মাছ আছিলে, তাকে বোলো আলুৰ সৈতে অকণমান থপথপীয়া অকণমান জাল দিয়াৰ নিচিনা কৰি দিওঁ আৰু তেনেকৈ বস্তু কম যিহেতু এনেকৈ আলু এটা দালিতে দি দিছিলোঁ আৰু জ্বলা পিঁয়াজ লগতে আদা নহৰু অকণমান দি পেলাই আলুৰ সৈতে অকণমান থপথপীয়া মানে গ্ৰেভিৰ নিচিনা এনেকৈ কৰি দিওঁ। গতিকে অকণমান পানী দিছোঁ, পানীখিনি অকণমান শুকাব লাগিব যিহেতু অকণমান মানে গ্ৰেভি টাইপ আৰু থপথপীয়া বস্তু কম বুলি তেনেকৈ কৈছিলোঁৱে, সেইকাৰণে মাছো এইখিনিয়ে আছিলে। সেই আলুৰ সৈতে অকণমান মানে আলু এটা ভাঙি পেলাই এনেকৈ এইখিনি বস্তু এনেকৈ কৰি দিলোঁ আৰু মানে খোৱা কৰি দিলোঁ। কম বস্তু যিহেতু আজি এনেকৈ খোৱা কৰি দিলোঁ আৰু মানে এইফালে দালি ভাত চব্জিটো মই গোটেইখিনি খোৱা কৰিলোঁৱে আৰু মাংস বনাই আছে। আজি মাংসৰ দায়িত্বটো মাকে দিছোঁ দেই। পাৰ মাংস বনাই আছে, একদম গোন্ধ ওলাই ওলাই। গতিকে মাংসখন মায়ে বনাওক, মোৰ মানে এতিয়া আৰু বনাবলৈও মন যোৱা নাই আৰু বহুত বেছি গৰম আছিলে, মানে প্ৰকাণ্ড গৰম। কিন্তু ভাল লগা কথাটো যে অলপ আগতে বৰষুণ জাক আহিলে আৰু মিস্ত্ৰী লাগি আছে, কামো চলি আছে, কিন্তু ভিতৰৰ কাম কাৰণে বাৰু ইমান বেছি অসুবিধা নাই। তাকে বৰষুণ জাক অহাৰ কাৰণে যে কিমান বেছি শান্তি লাগিছে বুজাব নোৱাৰা আচলতে। এইফালে আৰু মৰমৰ জীয়েক অহা বুলি মায়ে একদম পূৰা উৎসাহত পাৰ মাংস বনাই আছে। গতিকে বতৰটো খুব ধুনীয়া কৰিছে আৰু এনেকুৱা বতৰতো মাংস ভাত খাবলৈ এনেও মজা লাগে। পূৰা বনাই আছে আৰু দেখাই যাম ভিডিঅ'টো চাই। ৱেলকাম টু মাই আনাডাৰ নিউ ব্লগ। আৰু ব্লগটো পূৰা কালিৰ পৰাই একেটা ব্লগে কণ্টিনিউ কৰিছোঁ, যিহেতু মানে কালি গমে পালে আলহী আগমন, আলহী আহিব বুলি বহুত কিবা কিবি কামত ব্যস্তও আছিলোঁ আৰু আলহী আহি পোৱাৰ পিছতো মানে ব্যস্ত হৈ পৰিলোঁ। ভিডিঅ' ক্লিপ কিবা ল'ম বুলি ভাবিছিলোঁ যদিও সময়ো আচলতে বহুত দেৰি হৈ গ'ল আৰু মানে সময় কেনেকৈ মানে টাইম স্পেণ্ড কৰোঁতে আচলতে ক্লিপ কোনো ধৰণৰ লোৱাই নহ'ল। আলহী মানে বেলেগ কোনো নহয় দেই, বাইদেউ আৰু ভাগিনটো আহিছে আৰু ভাগিনৰ যিহেতু গৰমৰ বন্ধ ষ্টাৰ্ট হৈ গ'ল, গতিকে মামাকৰ ঘৰলৈ বুলি দৌৰ মাৰিলে। আৰু এই গৰমৰ বন্ধত মামাৰ ঘৰলৈ যোৱা অনুভৱটো আচলতে বিশেষ এটা অনুভৱ, এক সুকীয়া অনুভৱ আচলতে। কি ক'ম, আমিও আচলতে ৱেইট কৰি আছিলোঁ যেতিয়া স্কুলত পঢ়ি আছিলোঁ, মামাৰ ঘৰলৈ কেতিয়া যাম, কেতিয়া গৰমৰ বন্ধ পাম, বা পৰীক্ষা শেষ হোৱাৰ দুদিন আগৰ পৰাই প্লেন, কেতিয়া মামাৰ ঘৰত কিমান দিনৰ কাৰণে যাম, কিমান কি যে মানে প্লেনিং হয় আগৰ পৰাই। গতিকে ভাগিনটো আহিছে আৰু চাই থাকিব ভিডিঅ'বোৰ, কাৰণ ভাগিনৰ ডিমাণ্ডততো আৰু ভিডিঅ' আপোনালোকে পায়ে থাকিব। তাৰ ডিমাণ্ড মানে আহাৰ আগতে ঘৰত থকাৰ পৰাই কিমান কি যে ডিমাণ্ড, গতিকে তাৰ ডিমাণ্ডত আগতেও বহু ভিডিঅ' আপোনালোকে বাৰু পাইছে। গতিকে ভিডিঅ'বোৰ চাই থাকিব। আজিও মই কণ্টিনিউ কৰিছোঁ আৰু গৰমত মানে কি হয়, ব্লগটো ধুনীয়াকৈ মই ষ্টাৰ্ট কৰোঁহে, কিন্তু কেতিয়াবা শেষেই কৰিব নোৱাৰোঁ, মানে মন নোযোৱা হয় গৰমটোৰ কাৰণে একো কৰিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো, দেখাই যাম আৰু যিমান পাৰোঁ। আজি প্ৰকাণ্ড ৰ'দ, বাহিৰত একদম ওলাব নোৱাৰা অৱস্থা আৰু মোৰ একেবাৰে আজি বনাবলৈ ইচ্ছাটো যোৱা নাই। তথাপি চাওঁ বাৰু, ঘৰত যিহেতু মিস্ত্ৰী, গতিকে অকণমান কিবাকিবি সৰু সুৰাকৈ নহওক কিয় হেল্প কৰি দিব পাৰিলে মানে মাৰো অকণমান সুবিধা। তেনেকৈ চাই থাকিব ভিডিঅ'টো শেষলৈ, বাকীখিনি দেখাই যাম আৰু।
আজিৰ পিছে ভাত সাজত আকৌ বিশেষ তেনেকুৱা একো নাই দেই। ৰঙালাও, আলু, পটল, ভাতকেৰেলা এনেকৈ মিক্স চব্জি এটা বনোৱা হৈছে আৰু লগতে পটল অকণমান ফ্ৰাই কৰা হৈছে আৰু মানে গৰমত এনেকৈ নিৰামিষ এসাঁজ খাই যে বহুত বেছি তৃপ্তি লাগে আচলতে। এইফালে আকৌ তিতাকেৰেলা আলু ভাজি। ভাত পানী খাই মেলি আজৰি হৈ অকণমান ৰেষ্ট ল'লোঁ। তাৰপিছত আকৌ আহিলোঁ পাকঘৰলৈ বুলি। যুদ্ধখন এতিয়াও শেষ হোৱা নাই পাকঘৰৰ, কাৰণ ঘৰত কোন আছে গমে পাইছে, ভাগিনটো আছে আৰু কালি অহাৰ পৰাই তাৰ ডিমাণ্ড এটাই, কেৱল কালিও বনাম নেকি মানে সুধিছিলে, কালি বনোৱা নহ'ল যেনিবা পাস্তা খাই, গতিকে এইখিনি এতিয়া বনাবলৈ লৈছোঁ আৰু বোলো চাহ যোগাৰ কৰোঁ বনাওঁ। আৰু হাফ পেকেট এটা আছিলেই, যিহেতু মোৰ ওচৰত মানে হাফ নহয় বাৰু অকণমান আছিলে, বোলো এইখিনি প্ৰথমতে খোলা পেকেট যিহেতু এইখিনি বনাই দিওঁ আৰু এই এটা পেকেট পূৰা মানে খাম বুলি একদম লৈ আহিছে। আৰু কালিৰ পৰা সি সুধি আছে পাস্তা কেতিয়া বনাবা বুলি। তাকে পাস্তাখিনি প্ৰথমতে বনাওঁ। প্ৰথম মই পাস্তাখিনি অকণমান বইল হ'বলৈ বুলি দিওঁ আৰু সেয়া পাস্তাখিনি মই বইল হ'বলৈ দিলোঁ আৰু এপেকেট মেগীও দি দিছোঁ, কাৰণ পাস্তাত যিহেতু তেনেকৈ মছলা একো নিদিওঁ, সেইকাৰণে মেগী এক পেকেট দি দিছোঁ লগতে। আৰু অকণমান মিঠাতেল দি দিছোঁ বইল হওঁতে, যাতে লাগি নধৰে। এতিয়া এইখিনি ধুনীয়াকৈ বইল হৈ থাকক। একদম চিম্পলকৈ বনাম, সকলোৱে জানে, দেখাব লগাও নহয়, কাৰণ কিছুমান বস্তু বনাবলৈ আচলতে ইনগ্ৰিডিয়েণ্ট গোটেইখিনি যিহেতু নাথাকে, গতিকে যি আছে যেনেকৈ আছে চিম্পলকৈ বনাই দিম আৰু। তাকে অকণমান দেখালোঁ, সন্ধিয়া পাস্তা পূৰা বনাই আছোঁ তাৰ ডিমাণ্ডত দেই। যিহেতু কেতিয়াবা মানে সকলো বস্তু নাথাকে ক'লোৱে মই, সেইকাৰণে বোলো পাস্তাখিনি দিবলৈ কেইটামান মই বুটে লৈছোঁ আৰু পিঁয়াজ এটা ডাঙৰ জোখৰ এনেকৈ কাটি লৈছোঁ। দুপাতমান মান ধনিয়া এনেকৈ ছিঙি আনিলোঁ। গতিকে এতিয়া বনাওঁ বলক। তেলো গৰমে হৈ গ'ল মোটামুটি, আৰু এতিয়া পিঁয়াজখিনি অকণমান আৰু ঘৰৰ জ্বলা খাই একেবাৰে শেষ কৰি দিলোঁ। আজি কেঁচা জলকীয়া যে এটাও বিচাৰিয়ে নাপালোঁ, মানে লাগি আছে কিন্তু কিনিব পৰা হোৱা নাই। তেনেকৈ শুকান জলকীয়াই এটা দি দিলোঁ আৰু এনেকুৱা বস্তুবোৰত অকণমান মিহি ফাৰফৰীয়াকৈ জ্বলা হ'লে ভাল লাগে। তাকে ঘৰতে শুকাই ৰখা হয় এইটো, অকণমান দি দিলোঁ আৰু তাকে। অকণমান বুটখিনি ফ্ৰাই কৰি লওঁ। আপোনালোকে বাৰু এনেকৈ বুট দি কেতিয়াবা মেগী পাস্তা বনাই খায়, মই যে মেগীৰ লগতে বুট দিওঁ, কেতিয়াবা খাই সঁচাকৈ ভাল লাগে। এইখিনি অলপমান ভাজা হ'ব লাগিব, মানে বুটখিনি অকণমান সিজিব লাগিব। অলপ নিমখ হালধি দি দিওঁ আৰু জোখমতে, অকণমান নিমখ হালধি দি দিলোঁ। বুটখিনি ফ্ৰাই হৈ যোৱাৰ লগতে মই সেয়া বইল কৰি ৰখা পাস্তাখিনি দি দিলোঁ। এইফালে মানে তলত লাগি যোৱাৰ নিচিনা হ'ব ধৰিছিলে আৰু সেইকাৰণে বোলো পাস্তাখিনিও দি দিলোঁ লগতে। আৰু এয়া মেগী মছলা পেকেট আছিল যে, মেগী মছলা পেকেট দি দিলোঁ। একেবাৰে কম তেলত দেখা পাইছে, কালাৰ দেখি আপোনালোকে নিশ্চয়। আৰু হালধিও বহুত বেছি ব্যৱহাৰ কৰাও নাই। সেয়া পাস্তা ৰেডি হৈ গ'ল। একেবাৰে শেষত অকণমান মান ধনিয়া দি দিলোঁ। ধনিয়াৰ গোন্ধটো খাবলৈ আৰু জুতি লগা হ'ব। যাৰ ডিমাণ্ডত বনালোঁ, পিছে একেবাৰে খাবলৈ সময় নাই, খেলা ধূলাত ব্যস্ত, কি কৰিব আৰু। লগৰবোৰক লগ পাই একদম তাৰ সময় নাইকিয়া। গতিকে টেষ্টটো প্ৰথমতে ময়ে কৰি লওঁ, তাৰপৰা
ফিডবেকটো আপোনালোকক দিম বাৰু কেনেকুৱা পায়, কাৰণ তাৰ অকণমান টেষ্ট আৰু অকণমান নিজৰ মন পচন্দৰ হৈছে নাই সেইবোৰ সকলো বেলেগ হয়, গতিকে সেইবোৰ পিছত হ'ব। টেষ্টটো প্ৰথমতে ময়ে কৰি দিওঁ, দেখা পাইতো লগা নাই ইমান যে বেয়া হ'ব, গতিকে বলক প্ৰথমতে খাই লওঁ অকণমান টাইম গেছৰ ওচৰত থাকিলোঁ কি নাই, একদম ঘামি জামি অৱস্থা বেয়া, পূৰা কাহিল হৈ গ'ল। আৰু এতিয়া টেষ্টটো অকণমান কৰি লওঁ কেনেকুৱা হৈছে কি নাই। একদম কম মছলা কম তেলত কিমান যে টেষ্টি আৰু বিশেষকৈ মানে বাচ্ছাসকলকতো ইমান বেছি স্পাইচি বা তেল মছলা খোৱাটো ভালো নহয়, গতিকে একদম সহজভাৱে সহজ পদ্ধতিত খুৱাব কেতিয়াবা বনাই আপোনালোকক। আৰু যদি ভিডিঅ'টো চাই ভাল পায় সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিব, যাতে সকলোৱে মোৰ আগলৈ আহি থকা ভিডিঅ'সমূহ পাই থাকে। আৰু ইয়াৰ লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু ভালে কুশলে থাকক। লগতে নতুন এটা ব্লগত পুনৰবাৰ সকলোকে লগ পাম। বাই সকলোকে। ইমানটো পূৰণ হ'ল কেনে লাগিল পিছে? মজা লাগিল, খালি মানে প্লেনটো বেছি ভাল পায়, মানে কিবা কিবি যে মই দিলোঁ সেইকাৰণে সেইটোতকৈ মানে প্লেনটো খাই বেছি ভাল পায়। নেক্সট টাইম মানে তাৰ ইমান প্লেন পাস্তা বনাই খুৱাব লাগে আৰু সেইটো কথা। এনে বাকী ভালে পালে পাস্তা আৰু কি মন সেইটো পিছত হ'ব আৰু নেকি? বাকী কি খবৰ? মজা। আৰু চবৰে কি খবৰ সুধি দিয়া। আপোনালোকৰ কেনে হ'ব কমেণ্টত জনাব।